লোকে সবকে ওয়েল উইশেস আৰু ধন্যবাদ জনালোঁ। পৰ্বতঝৰা মহকুমা প্ৰশাসনে কেনেধৰণৰ উদযাপন কৰিলে ৭৪ সংঘৰ যি গণৰাজ্য দিৱস আছে? উদযাপনটো গতানুগতিক হয়, তাত বিশেষ নাই। চৰকাৰৰ কিছুমান গাইডলাইন আছে, ইনষ্ট্ৰাকশ্যন আছে। আৰু আপোনালোকে জানে যে গণৰাজ্য দিৱসটো ভাৰতক 1950 চনৰ পৰা পালন কৰা হৈছে আৰু সেইটো আমাৰ অতি ইম্পৰ্টেণ্ট হয়, কাৰণ আমাৰ সংবিধানটো গৃহীত হোৱাৰ পিছত আমাৰ দেশখন গণৰাজ্য হিচাপে এটা ৰূপ দিয়া হয়। আৰু সেইটো কাৰণে আমি আজি এখন গণতন্ত্ৰ ৰাজ্যত থাকি সকলো সা সুবিধা আপোনালোকে যেনেকৈ ফ্ৰীডম অফ স্পীচ বা পেপাৰ মিডিয়াৰ যিটো ৰাইটছ আছে, ৰাজ্যৰ ৰাইটছ আছে, সেইটো পোৱা হৈছে। গতিকে আমি সকলোৱে গণৰাজ্যখন অতি ধুমধামেৰে পালন কৰা হয়। কিন্তু এইবাৰ কি হ'ল, আমাৰ ইয়াত দেখা গ'ল যে সৰস্বতী পূজা হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক ওলাই আহিব পৰা নাই। পাব্লিকো যথেষ্ট সৰস্বতী পূজাৰ লগত ব্যস্ত থাকে। সেইটো কাৰণে যদিও পৰ্বতঝৰা মহকুমাৰ গণৰাজ্য দিৱস বা স্বাধীনতা দিৱসটো অতি ধুমধামেৰে পালন হয়। এইবাৰ অলপ আৰক্ষী প্ৰশাসনে কেনে সহায় সহযোগিতা আগবঢ়াইছে আপোনালোকক? তেখেতসকলে নিজৰ কামটো কৰিছে। আপোনালোকে দেখিছে আমাৰ ইয়াত কোনো ল এণ্ড অৰ্ডাৰ প্ৰব্লেম নাই, শান্তি হৈ চলি আছে। সকলোৱে সহায় সহযোগ কৰিছে। গতিকে আমি আকৌ সকলোকে ধন্যবাদ দিওঁ।